তো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই পুতুবৰ আপোনালোকে চাইছে PB ব্লগ 01। তো আজি আমি আহিছোঁ অৰুণাচলৰ তেজুৰ নিচে কাষৰ আপোনাৰ ভীষ্মনগৰ বুলি কয়। মোৰ বসন্তীখন লৈ কিনে আহিছোঁ। ইয়াত আছে আপোনাৰ এটা শিৱ মন্দিৰ, তো ইয়াত শিৱলিং বুলি কয়। তো আমি তালৈ আহিছোঁ, মই আহিছোঁ আৰু আমাৰ কানু আহিছে। তো এইখিনি কণ্টেক্ট ৰখিছোঁ আমি। তো ইয়াৰ পৰা বেছি দূৰ নাই আৰু। তো আমি ইয়াৰ পৰা পুনৰ লক্ষ্য স্থানলৈ যাব ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাই থাকিব। আৰু আমি কিয় আহিছোঁ, ক'ত আহিছোঁ আপোনালোক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো ইয়াৰ পৰা আমি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ এতিয়া ভীষ্মনগৰলৈ। তো আমি ভিতৰে আহিলোঁ, কাৰণ অলপ শ্বৰ্টকাট আহিবলগীয়া হ'ল, বহুত নহ'লে লং হৈ যায়। তো শ্বৰ্টকাট আহিছোঁ আমি, প্ৰায়খিনি যিমানখিনি পাৰিলোঁ শ্বৰ্টকাট আহিবলৈ চেষ্টা কৰিলোঁ, শ্বৰ্টকাট আহিলোঁ। আৰু তো এতিয়া বৰ্তমান আমি মেইন ৰোডত উঠি গ'লোঁ, সেইটো কাৰণে ইয়াৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। নহয় জানো দলংখন পোৱাহি নাইচোন। এইখন কি দলংখন? এই দলংখনৰ পৰাই সোমাব লাগে ক'লে। কোনফালে? তো মোৰ সম্ভৱ এইফালে নামি যাব লাগে চাগে। বৰ্তমান আমি নামি দিলৰ পৰা, কিন্তু কনফাৰ্ম নহয়, কাৰণ আমি আগতে আহি পোৱা নাই। তো প্ৰথমবাৰ আহিছোঁ ইয়ালৈ। তো জীৱনত প্ৰথমবাৰ আহিছোঁ। মানুহৰ মুখত শুনিছোঁ, গাঁৱৰ মানুহৰ মুখত শুনিছোঁ, লগৰবিলাকৰ মুখতো শুনিছোঁ যে ইয়াত প্ৰতি বছৰে শিৱ পূজা উদযাপন কৰে বুলি। তো কিন্তু আহি পোৱা নাছিলোঁ, প্ৰথমবাৰ আহিছোঁ। নাজানো এইটো ৰাস্তাটো হয় নহয়, কিন্তু সকলোৱে গৈ আছে এইফালৰ পৰা, সেইকাৰণে যাবলৈ আমিও চেষ্টা কৰিছোঁ, গৈ আছোঁ এইফালৰ পৰা। তো বৰ্তমান ক'ত পালোঁ কি কথাটো নাজানো বাৰু। ট্ৰেক্টৰ পৰ্যন্তলৈকে লৈ আহিছে বে, ট্ৰেক্টৰ পৰ্যন্তলৈকে লৈ আহিছে। কাৰণ লভ কবিতা কি লিখাই আছে এইটো? মই এইখন এনে চব পিছা নাই এৰা, মানে গম পাইছে নাই? এইখন এনে চব পিছা লাগি আছোঁ মই। Oh my God! OMG! মানুহ চাওক, মানুহ सब्जी किधर रखूं? अभी निकलने का टाइम में कैसे निकालूंगा यहाँ से?
তো গাইজ মানে আমি আহি বৰ্তমান পালোহি ইয়াত আৰু ইয়াত আহি দেখিলোঁ যে হাজাৰ হাজাৰ মানুহে এতিয়াও লাইন পাতি আছে মানে আপোনাৰ শৰাই দিবৰ কাৰণে পূজা কৰিবৰ কাৰণে। তো আমি আহিলোঁ, আমিও এখন শৰাই দিম বুলি আহিছিলোঁ, পূজা অকণমান কৰোঁ বুলি আহিছিলোঁ, কিন্তু সম্ভৱ নাই ইয়াত পূজা কৰা। যদি আমি পূজা কৰিবলৈ ৰখোঁ তেনেহ'লে গোটেই দিনটো ৰখি সন্ধিয়ালৈকে ৰখিব লাগিব ইয়াত। মানুহৰ লাইন আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম বাৰু। তো মোৰ পিছফালে দেখিছে এইটো মন্দিৰটো আছে এইফালে। আপোনালোকৰ সম্পূৰ্ণখিনি মই ভিতৰ বা ওচৰলৈ গৈ দেখাবলৈ চেষ্টা কৰিম বাৰু। বৰ্তমান আমি আছোঁ ফিল্ডত, মানে তলৰ যিখন ফিল্ড আছে এখন তাত আছোঁ। আৰু ইয়াত আপোনাৰ দুই চাইডৰ পৰা বাঁহ বান্ধি দিছে, কাৰণ নহ'লেতো হুৰমুৰ হ'ব ন, ইফালৰ পৰা ইফালে মানুহবোৰ সোমাই দিব। তো লাইন কৰি মানুহবোৰ সোমাবৰ কাৰণে ধুনীয়াকৈ আপোনাৰ বাঁহ বান্ধি দিছে শাৰী পাতি সোমাবৰ কাৰণে। তো আপোনালোকক দেখাই দিছোঁ বাৰু মই। তো আপোনালোকে দেখিবলৈ পাইছে চাগে, এইবোৰ দেখক হাজাৰ হাজাৰ মানুহে এতিয়াও লাইন পাতি আছে। কিছুমানেতো আপোনাৰ ৰাতি মানে চিকিমিকি পুৱাৰ পৰাই একদম ধৰি এতিয়ালৈকে লাইন পাতি আছে, পূজা কৰিবলৈ পোৱাগৈ নাই। আৰু আমি আছোঁ এতিয়া বৰ্তমান বাহিৰত। তো আমিও পূজা কৰোঁ বুলি ক'লে মানে আপোনাৰ লাইন পাতিব লাগিব, শাৰী পাতি আমি যাব লাগিব। তো সিমানখিনিতো গাইজ মানে আমি পূজাটো ভিতৰত কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰিবলৈ যি মানুহৰ ভিৰ কৰিব নোৱাৰিলোঁ। তো সেইটো কাৰণে আমি বাহিৰতে কৰিলোঁ পূজাটো। এতিয়া বৰ্তমান আমি মন্দিৰৰ বেক চাইডত আছোঁ, কিন্তু ইয়াত ভিতৰত সোমাবলৈ আমি বাৰম্বাৰ চেষ্টা কৰি আছোঁ, কিন্তু মানুহৰ যিটো ভিৰ সেইটো ভিৰৰ পৰা সোমাব পৰা নাই। সেইটো কাৰণে পূজাটো আমি বাহিৰতে কৰিবলগীয়া হ'ল। তো গাইজ মানে পূজা চূজা কৰি সম্পূৰ্ণ হৈ গ'ল আৰু আমি তাৰ পৰা ওলাই আহিলোঁ, কাৰণ ইমানেই মানুহৰ ভিৰ যে তাত মানে ভিডিঅ' বনাবলৈ সাহসে নহ'ল, কাৰণ মানুহ ইমানেই ভিৰ, ইমানেই হুলস্থুল। তো ভিডিঅ' তাত নবনালোঁ আৰু বাহিৰত ওলাই আহি ভিডিঅ'টো বনাইছোঁ। আৰু আমি সম্পূৰ্ণ পূজা চূজা কৰি ল'লোঁ দুজনেও। তো এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।